হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু এতিয়া আজি হ'ল উৰুকাৰ ৰাতি। বাকী আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৰে যাতে ভোগালী বিহুটো ভালে ভালে যায়, এই গোটেই বছৰটো যাতে ভালে ভালে যায়। বাকী আজি ভিডিঅ'টো কেনেদৰে বনাম, চিম্পল হ'ব আমাৰ মাংস। চিম্পলভাৱে বনাই কেনে দেখাম। এক্সপিৰিয়েঞ্চটো কেনেকুৱা পায় সকলোৱে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখিবলৈ পাইছে মাংসখিনি ওলাই লৈছোঁ ধুনীয়াকৈ। ইয়াতে মেৰিনেশ্যন হ'ব। ফাৰ্ষ্টতে যাব ইয়াতে নিমখ, সেইখিনি ধুনীয়াকৈ নিমখ লৈছে। ইয়াতে মই দি দিছোঁ অলপমান, বাছ। স্লাইট হালধি যাব, বেছি নাযায়, অলপমান দিলে হ'ল। ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, আৰু অলপমান কালাৰৰ কাৰণে দি দিম এতিয়া কাশ্মীৰী লাল মিৰ্চ। তেল, অলপ তেল যাব। এতিয়া ভালদৰে গাইজ লাৰি ল'ব লাগিব আৰু মেৰিনেট কৰি কেনে ৰেষ্টত ৰাখি দিম। বাকী দাদাই কাটি আছে তাতে পিঁয়াজ আৰু বিলাহী। বাকীখিনি ষ্টেপ আপোনালোকে পাইছে। উৰুকাৰ যোগাৰ চলি আছে। নৰ্মেল চিম্পল মাংস বনোৱা হ'ব আজি। তো দাদাই এয়া পিঁয়াজ কাটি আছে। অলপ আৰু ষ্ট্ৰাগল চলি আছে যিহেতু জিৰ' ধাৰ কটাৰী। দাদাই অলপমান কটাৰীখন এক্সচেঞ্জ কৰি ল'লে বাৰু। মটকা খেল খেলি আছে অলপ, কথা নাই, ধাৰ বহুত আছে এইখনত। পেষ্ট কৰি ল'ম আগতে। ধুনীয়া একদম পেষ্ট হৈ গৈছে না। বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি পিঁয়াজৰ দৰে পেষ্ট কৰি ল'ব লাগিব। মজা পিউৰি হৈ গৈছে আমাৰ। তো এতিয়া ওলাই ল'ম এইখিনি। পিঁয়াজ পেষ্ট কৰি লোৱা হৈছে, ইয়াতে বিলাহী পেষ্ট কৰি লোৱা হৈছে, আৰু ইয়াতে আছে পিঁয়াজ ৰাফলি চপ। ইয়াতে আছে আদা, নহৰু আৰু জলকীয়া। মই খুন্দি লৈছোঁ, এইটো পেষ্ট কৰা নাই, এইটো বেলেগ টেষ্ট আহিব। তো গাইজ ফাৰ্ষ্ট যাই আছে মিঠাতেল। দি দিছোঁ ইয়াতে প্ৰথম। ওলাই ল'ম এটা এটাকৈ। প্ৰথম যাব জিৰা গুড়ি, এয়া জিৰা গুড়ি, এয়া ধনিয়া পাউডাৰ। মছলাটো অলপ কমকৈ দিম, আধা চামুচ। চিকেন মছলাও বেছি নালাগে, 1 চামুচ নালাগে, এয়া আধা চামুচ। কাশ্মীৰী লাল মিৰ্চ, এও আধা চামুচ। হালধি ইমানমান দিলে হৈ যাব। এড কৰি দিছোঁ আৰু মিঠাতেল অলপ। জলকীয়া আৰু তেজপাত। ফাৰ্ষ্ট যাব ইয়াতে আদা নহৰু পেষ্ট, আৰু ইয়াতে জলকীয়া দুটা দিছিলোঁ। তো ইয়াতে এড কৰি দিম পিঁয়াজখিনি। ইয়াতে এতিয়া যাব পেষ্টখিনি। তো গাইজ এতিয়া যাব যাই আছে মছলা, এই যোনটো ৰেডি কৰিছিলোঁ এতিয়া যাব। দেখিবলৈ পাইছে ইয়াতে নাইবলেও 5-6 মিনিট আমি ঘূৰি লৈছোঁ। ধুনীয়াকৈ এটা কালাৰ উঠিছে, এই মজা কালাৰ। এই কালাৰটো দেখিবলৈ পাইছে, ধুনীয়া কালাৰ। তো ইয়াতে ফাৰ্ষ্ট এড কৰা হ'ব এতিয়া মাংসটো। তো ইয়াতে মেৰিনেট কৰা মাংসখিনি এড কৰি দিম। নিমখটো এড কৰি দিছোঁ। জুইটো কমাই দি কেনে এতিয়া ঢাকন দি দিম, আৰু অলপমান দাদাৰ লগত কথা পাতোঁ, অলপ বহোঁ। ঠাণ্ডাৰ দিনত বাইক ষ্টাৰ্ট কৰাৰ ষ্ট্ৰাগল চলি আছে। চিকেনটো বনাব দি আহিছোঁ। ইয়াতে ইয়াক ৱাৰ্ম আপ কৰাই আছোঁ যাতে দাদাই যোৱাৰ সময়ত প্ৰব্লেম নহয় বেছি। 10-15 মিনিট হৈ গ'ল। এতিয়া মই দি আছোঁ ফুল জুই দি কেনে ভালকৈ লাৰিম। লাৰাৰ পিছত ইয়াতে পানী গৰম হ'বলৈ দিছোঁ। গৰম পানী এড কৰা হ'ব। ঠিক আছে, ইয়াতে ভাজা হৈ গৈছে আমাৰ। বঢ়িয়া এটা মস্তি কালাৰ আহিছে। তো ইয়াতে এতিয়া গৰম পানী কৰি থৈছিলোঁ মই, গৰম পানীটো এড কৰি দিম। তো গাইজ এটা কনফিউজন আছে, বস্তুটো চিকেনে না পাঠাৰে মাংস ইমান পগাব লগা হৈছে। সোৱাদ হ'ব যেন লাগি আছে বস্তুটো, কিন্তু পানীটো শুহি অহা নাই। দে ভাই, যিটো হয় হ'ব আৰু। আমাৰ গুডু মৰমৰ ভাইটি মোৰ আহিছিল। ইয়াতে মাংস চাংস কিবা কিবি মাছে তাছে চব লৈ আহিছে আজি উৰুকাৰ দিন বুলি। আৰু আমিতো বনাই আছোঁ, আপোনালোকে দেখা পাইছেই বস্তুবিলাক। তো এয়া আমাৰ গুডু। তো মই অলপমান তাক টেষ্ট কৰি চাব দিছোঁ। হা ঐ, টেষ্টটো সঁচাকৈ ক কেনেকুৱা হৈছে? মজা। মিছা নকবি, ইপিনে চাই কেনে ক। নাই, মিছা খাই মিছা কথা ক'ব নাপায়। হা, মজা হৈছে। তো আমাৰ গুডুও বহুত বঢ়িয়া টেষ্টি খানা বনায়। আপোনালোকক দেখাম কেতিয়াবা, ইয়াৰো ৰেচিপি দেখাম। ই অলপ ফ্ৰীয়ে নহয় মানুহটো বাৰু,
কিন্তু বঢ়িয়া ৰেচিপি বনায় তো আজি আকৌ মই খোৱালোঁ উৰুকা বুলি আমাৰ আৰু এখানে মাংস দেচোন নাই কি দে চবকে উইচ কৰি দি উৰুকা হেপী ভোগালী বিহু বঢ়িয়া গাইজ বহিছোঁ দাদাৰ লগত একেলগে বঢ়িয়া আছে লেগ পিচ এটা ওলাওঁ এই চাওক মজা লেগ পিচ দাদাক দি দিছোঁ ইয়াতে খোৱা কেনেকুৱা হয় সোৱাদটো ময়ো লৈছোঁ কেনেকুৱা পুৰা একদম যেন ক্ৰীম সানি দিছে মজা দৈ নোহোৱাকৈ দৈখন নোহোৱাকৈ তেনেকুৱা লাগিছে তো গাইজ দাদাৰ পাৰ্মিশ্যন পাই গৈছোঁ বঢ়িয়া হৈছে ভাল হৈছে আপোনালোকক সকলোকে উৰুকাৰ শুভেচ্ছা থাকিল আপোনালোকেও যাতে ভালে ভালে পাৰ হ'ল এই দিনটো আশা ৰাখিলোঁ আৰু নতুন ভিডিঅ'ৰ লগত লগ পাম পুনৰ এদিন